গাইজ আৰু কেইটামান মুহূৰ্ত আছে আমাৰ বাবুক এৰি যাব লাগিব। কেনেকুৱা ফিলিং হয় এয়া গাইজ গংগা নদী হয়। গংগা নদী খুব লেতেৰা কৰি পেলাইছে। চবখন কিমান মানে কি আগৰ নিচিনা নাই এতিয়া আৰু গংগা নদীটো চব দেখা পালে গম পাব। হেল্ল' গাইজ, ৱেলকাম টু আৱাৰ ইউটিউব চেনেল ৰূপাঞ্চী ব্লগ। গাইজ বহুত দিনৰ মূৰত আজি এটা ব্লগ বনালোঁ আৰু বহুত বেয়া লাগিছে আজি, কাৰণ 1.5 মাহ ধৰি আজি ঘৰত থাকিলোঁ। মই আজিলৈকে ঘৰত থাকিলোঁ, তো গতিকে আজি যাব লাগিব মই দিল্লী। তো যোৱাৰ সময়ত খুব বেয়া লাগিলে। আগতে বেলেগ কথা আছিলে, পূৰবী আছিলে, পূৰবীক এৰি গ'লোঁ, বেয়া লাগে অকলে বা ঘৰলৈকে মনত পৰে। কিন্তু এতিয়া বৰ্তমান আমাৰ নিবিৰ আছে, বাবু আছে। গমেই পাইছে আপোনালোকে, আমাৰ নতুন বেবী এজন আহিছে, নতুন সদস্য আহিছে ঘৰত। তো গতিকে প্ৰথমবাৰৰ কাৰণে একদম বহুত বেয়া লাগিছে। তাক এৰি যাব মন নাই আৰু, ইমান মানে কি ইমান সৰু, কি ক'ম আৰু, বহুত মৰম লগা আৰু। তো গতিকে মাক দেউতাকৰ কাৰণে মৰম লগা হয়ে দিয়কচোন। আৰু আজি মানে কি খুব বেয়া লাগি আছে, যাব মন নাই, কেনেকৈ যাম এৰি, আৰু মনো নবহিব তালৈকে, ইমান দিন তাৰ লগতে থাকিলোঁ। তো গতিকে গাইজ আৰু এতিয়া যাওঁ আৰু কি ক'ম আৰু, মানে ক'ব নোৱাৰোঁ আৰু কেনেকুৱা লাগি আছে অন্তৰত। আৰু গাইজ আমাৰ বেবীটোৰ নাম ৰাখিলোঁ নিবিৰ। আপোনালোকে গমেই পাইছে চাগে, শ্বৰ্ট ভিডিঅ'বিলাকত দিছোঁৱে। আৰু বাকী তেনেকুৱা ধৰণৰ কিবা যদি আপোনালোকৰ মানে ভিতৰত যদি কিবা নাম এনেকুৱা ধৰণৰ আছে, ভাল লগা নাম আছে, তেতিয়াহ'লে নিশ্চয় কমেণ্ট কৰি আপোনালোকে জনাব। নামটো ৰাখিম, একদম কনফাৰ্ম হোৱা নাই, নিবিৰ বুলি আমাৰ ফালৰ পৰা ৰাখিছোঁ। তো গতিকে আপোনালোকেও দিবচোন, কেনেকুৱা ধৰণৰ চোৱাই দেখিম আমিও। তো গতিকে কমেণ্টত নামটো জনাব আপোনালোকে, কোনটো নাম থ'লে ভাল লগা হ'ব, মৰম লগা হ'ব। আৰু বলক এতিয়া মই যাব হৈছে সময়, মোটামুটি এতিয়া 12টা বাজিবই। তো গাইজ নিবিৰ, এতিয়া হামুৰ দি আছে আমাৰ বাবু। বাবু যাওঁ দে, আমাৰ বাবু হামুৰ দি আছে। গাইজ এয়া চাওক, বাবুৱে মোক কেনেকৈ চাই আছে, একদম চকু ভৰি। সিও কিবা এটা অনুমান কৰিছে, কিবা গম পাইছে আৰু সিও। তো চাওকচোন কেনেকুৱা ধৰণৰ, মানে সময় অহা মানে বেয়া লাগি আছে মনটো বহুত বেছি। গাইজ আৰু কেইটামান মুহূৰ্ত আছে আমাৰ বাবুক এৰি যাব লাগিব। কেনেকুৱা ফিলিং হয়, কেনেকৈ যাওঁ এৰি, লৈয়ে যাওঁ নেকি গাইজ ইয়াক মোৰ লগত ডিউটি কৰিবলৈ। আধা ডিউটি কৰিব বাবুৱে, আধা মই কৰিম। নাইট ডিউটি কৰিব গাইজ আমাৰ বাবুৱে, বেছিভাগ নাইট ডিউটি কৰে। ডে ডিউটিত বেছিভাগ টোপনিয়ে মাৰে, নাইট ডিউটি ভাল কৰে আৰু। এয়া চকু যাব আৰু। গাইজ এয়া আমাৰ বাবুহঁতে কেৰম খেলি আছে, সিহঁতৰ এনজয় চাওক কেনেকুৱা ধৰণৰ। বাবু কি দেখা পাইছা? বাবু কি দেখা পাইছা? তুই কি দেখা পাইছা? 50 পাইছা। সেয়া গাইজ আমাৰ বাবু টোপনি গ'ল একদম, মানে আৰু যোৱাৰ সময়তে টোপনি গুচি গ'ল। চাবলৈ মন আছিলে এবাৰ, কিন্তু কি ক'ব আৰু, টোপনি তেনেকুৱা ধৰণৰ ৰাতি দিনত হ'লে আৰু টোপনি বেয়া মাৰে, আৰু ৰাতি হ'লে মানে পূৰা একদম জাগি থাকে, একো প্ৰব্লেম নাই তাক, টোপনিয়ে নাই ৰাতি হ'লে। আৰু ইয়াত চাওক, এতিয়া মই এনেকৈ লৈ আছোঁ, এনেকৈ মানে কি এৰি যাব মন নাই আৰু, যিমান পাৰোঁ সিমান ল'বলৈহে মন গৈ আছে। গম পাইছোঁ যে এতিয়া আৰু লগ নাপাম, তেনেকুৱা কিমান মাহ আহিব নাপাম, হিচাপ নাই। গতিকে এতিয়া প্ৰাণ ভৰি ল'বলৈ মন গৈ আছে, সঁচাকৈ কৈছোঁ। কেনেকুৱা ধৰণৰ ফিল হয় মানে আপোনালোকে নিজে অনুভৱ কৰকচোন। আমি দুটাই দিল্লীক যাম, দিল্লী। গাইছে এয়া আমাৰ টিকলিক বিচাৰি আনিলোঁ, তাই ক'ত বা মাকৰ লগত পিছপিনে আছিলে। এতিয়া যাব হৈছে আৰু, গোটেইখিনি ৰেডি হ'লোঁ, বেগ চেগ লৈ ল'লোঁ, বাহিৰত ওলাই ল'লোঁ। সেয়া গাইজ যাব সময় হ'ল, আৰু যোৱা সময়ত মা দেউতাহঁতক এবাৰ সেৱা কৰি দিওঁ, মনটো ভাল লাগে, খোলা লাগে, কিবা এটা সাহস পায়, ভগৱান থকা যেন নিচিনা লাগে। তো গতিকে এবাৰ সেৱা কৰাটো ভাল হয়। ইমান দূৰলৈকে গৈ আছোঁ, আৰু মোৰ ট্ৰেইন আছে 2টা বজাত বৰপেটা ৰোডৰ পৰা। তো গতিকে বেগ চেগ ল'লোঁ আৰু এতিয়া যাব লাগে, ওলালোঁ বাহিৰলৈ, আৰু গৈ পিনে আপোনালোকক দেখাইছোঁ চাওক। এয়া আমাৰ টিকলিও মোৰ লগত যাব ওলাইছে। এয়া চাওক, তাইও যাব, মানে তাই গম পাইছে ৰংগ ক'ৰবাত যাম বুলি, একদম ক'লাতে উঠিলে, এৰি নিদিয়ে তাইও। গাইজ টিকলি এতিয়া এৰা নিদিয়া হৈছে, তাই গম পাইছে আৰু যাম মই। তো চাওকচোন, এয়া হাতত ধৰি লৈ গৈছে, মানে তাইও যাবই আৰু, মানে কোনো পধ্যতে তাই কাৰো তাত নাযায় আৰু মোক এৰি কিনে। এতিয়া গাইজ যোৱা সময়ত এবাৰ মন্দিৰৰ পৰা সেৱা কৰি আহোঁ, ভগৱানৰ আশীৰ্বাদ লওঁ।
এই আমাৰ বাবুই গমেই পৰে বাপেকে যাব ওলাইছে, তাৰ মানে টোপনি ডাঙৰ কথা হয়। চক জগাবলৈ চেষ্টা কৰি আছোঁ, তাক কুটু কুটু দি আছোঁ, তথাপিতো নুঠে মানে সি আৰু। গাইছ এয়া লাষ্ট মুহূৰ্ত হয়, এতিয়া যাব ওলাইছোঁ, তো বেগ চেগ ল'লোঁ। দাদাই মোক বৰপেটা ৰোডলৈকে থ'ব যাব, বাইকতে যাম। ইমানখিনি মানে বাছত গ'লে ৰিক্স নাই আৰু কম সময় আছে হাতত, তো গতিকে বাইকতে যাম। আৰু মানে কি 2টা বজাত আমাৰ ট্ৰেইনখন আছে, আৰু মই কমচে কম 1.5 মাহ থাকিলোঁ। 1.5 মাহত মানে কিমান দিন থাকি যাবলৈকে কিবা বেলেগ ধৰণৰ লাগিছে, কিন্তু উপায় নাই আৰু। এয়া গাইছ বৰপেটা ৰোড ষ্টেচন পালোঁ, আৰু ট্ৰেইনখন আছে আধা ঘণ্টামান লেট, তো গতিকে আমি ৱেইট কৰি আছোঁ ষ্টেচনত আহি পিনে। তো সময়তকৈ অলপমান আগতে আহিবলৈ ভালেই হৈছে। আৰু এনেকৈয়ে চাওক বৰপেটা ৰোডৰ ষ্টেচনৰ পৰিৱেশটো কেনেকুৱা ধৰণৰ হয়। আৰু আমি ট্ৰেইনত উঠিলোঁ মই, আৰু মোৰ ডাবাটো বৰ্তমান খালীয়ে হয়, কাৰণ গুৱাহাটীৰ পৰা ষ্টাৰ্ট হয় এইখন ট্ৰেইন, তো গতিকে একদম খালী গৈছে। তো বিন্দাছ, আৰু মই একদম তলৰ ছিটটোৱে পাইছোঁ, ছাইড লোৱাৰ পাইছোঁ, গতিকে ভালেই হ'ব যোৱাত। আৰু এয়া চাওক গংগা নদীটো খুব লেতেৰা হয়, কি ক'ম আৰু, ইমান লেতেৰা কৰি পেলাইছে ন বোলো। মানে কি আগৰ নিচিনা আৰু গংগা হৈ থকা নাই এতিয়া, মানে কি একদম মানে লেতেৰাৰ একদম সকলোতকৈ ওপৰত হৈ থাকে গংগা।